ভালে আছে মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ অসমৰ আজি নৱবৰ্ষ অসমীয়া নৱবৰ্ষ আৰু লগতে ৰঙালী বিহু সেইবাবে মই সকলোকে বাপতি সাহন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আমাৰ ৰমজান মাহৰ আজি প্ৰথমটো দিন ৰমজান মাহৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি তদুপলক্ষে মই সমূহ অসমবাসীক আৰু মোৰ বন্ধুবৰ্গলৈ ৰমজান মুবাৰক জনালোঁ এই উৎসৱ দুটাই সকলোৰে যাতে সুসমৃদ্ধি কঢ়িয়াই আনে আমাৰ যি পেণ্ডেমিক কণ্ডিশ্যন সেইটো সুস্থ কৰি তোলে সবল কৰি তোলে তাৰে কামনা কৰিলোঁ আপোনালোকেও সুস্থ থাকিব প্ৰিকশ্যন লওক হে গাইজ আজি ৰমজান মাহৰ প্ৰথমটো দিন মানে প্ৰথম ৰোজা আমি চেহেৰি খাইছোঁ এইবোৰ দেখুৱাব নহ'ল তো মই ৰোজা আছোঁ তো আজি দিনটোতো খোৱা বোৱা তেনেকুৱা একো নাই কি কৰোঁ কি নকৰোঁ হ'লেও চাই থাকিব বিশেষকৈ ইফতাৰত কি কৰোঁ সেয়া আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম যদি পাৰোঁ তো চাই থাকিব লেটছ গো গা পা ধুই আহি আজৰি বাট টাইমটোহে পাছ হোৱা তাই কেনেকৈ যে যাব গোটেই টাইমটো বহুত বৰ লাগিছে এতিয়া এনেকৈ ঘৰত থাকি ভাল নালাগে ৰোজা ৰাখি থাকোঁ নাজানো কি হ'ব সোনকালে সময়টো যাব লাগে তাৰপিছত ইফতাৰত যোগাৰো কৰিব লাগিব বিকজ মাৰ বেমাৰ হৈ আছে মই হেল্প কৰি দিব লাগিব সেইকাৰণে তো এতিয়া কি কৰোঁ নকৰোঁ একো ভাবি পোৱা নাই আচলতে কি কৰিম মই ভাবিছোঁ আমাৰ ঘৰত দুজনী ছোৱালী ভাড়া থাকে তেওঁলোকৰ লগত গৈ কেনে অলপ লুডু খেলি আহোঁগৈ তেওঁলোকে বা আকৌ কি কৰি আছে নাজানো চাওঁ মাত দি চাওঁ কি কৰি আছে বলক পিছে যদি পাৰোঁ মই দেখাম যদি তেওঁলোক মানে কেমেৰা সন্মুখত আহিবলৈ মানে সন্মতি দিয়ে তেতিয়াহ'লেহে দেখাব পাৰিম সকলোৱে আহিবলৈ ভাল নাপায় কেমেৰা সন্মুখত তো সেইকাৰণে বুজি পাইছে হয়তো বলক পিছে মই সিহঁতৰ ৰুমত আহি বহি আছোঁ সিহঁত শুই আছিল দুইটাকেও জগাই দিলোঁ এতিয়া লুডু খেলি ভাবি বলক চাই থাকিব বেয়া আব্বাই বজাৰ কৰি লৈ আহিছে ৰিফাইন অইল লৈ আহিছে আৰু গাখীৰ আৰু কণী লৈ আহিছে আৰু তাতে ময়দা আৰু বেচন আছে চাগে মোটামুটি ইফতাৰত যা যোগাৰ কৰা শেষে হ'ল আৰু অলপ চলপ বাকী আছে এইখিনি কৰি লওঁ এতিয়া ফল মূল কাটিব লগা আছে সেইখিনি কৰিব আছে আৰু বাকী বিশেষ তেনেকুৱা নাই হৈ গ'লে প্ৰায় বনাইছে এতিয়া মই বনাইছোঁ এইটো পাটি চাপ্টা বুলি কয় বেংগলীত পাটি চাপ্টা পিঠা এইটো দেখা পাইছেনে মই বনাইছোঁ পাটি চাপ্টা পিঠা আৰু লগতে বনাইছোঁ পুৰি আৰু আছে বুট আৰু মায়ে মাছৰ কণী ফ্ৰাই কৰি থৈ দিছে দেখাওঁ এইখিনি মাছৰ কণী ফ্ৰাই দেখা পাইছেনে নাজানো লগতে সৰু মাছ হালধি আৰু লাও শাক দি বনাইছে মোটামুটি হৈয়ে গৈছে এতিয়া ফল মূলখিনি কাটিবলৈ আছে বাছ হৈয়ে যাব এইখিনি কৰিলে তাৰপিছত চাৰ্ভ কৰি দিম আৰু আছে প্ৰায় 40 মিনিটমান সময় আছে আৰু ইফতাৰত যোগাৰ লৈ বহি গৈছোঁ ইফতাৰ কৰিবলৈ আজান দিলে ইফতাৰ কৰিম আৰু ইয়াৰ লগতে মোৰ আজি ব্লগটো সমাপ্ত কৰিছোঁ আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ সকলোৰে ৰোজা যাতে কবুল হয় তাৰে দোৱা কৰিলোঁ আৰু মোৰ কাৰণে সকলো